গুড ইভিনিং এভৰিৱান। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিলোঁ। মাংস অকণ আনিলোঁ। আজি ভাবিলোঁ কিবা বেলেগ এটা বনাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মইনো কি বনাওঁ। আৰু ভালকৈ মাংসটো ধুই লৈ ইয়াত নিমখ হালধি দি দিলোঁ আৰু অলপমান চিলি পাউডাৰ দি দিম, মানে কালাৰটো তেতিয়া ভাল হৈছে। সেয়েহে মই চিলি পাউডাৰটো ইউজ কৰি ভাল পাওঁ। ইয়াত সকলো ধৰণৰ মছলা দি ল'লোঁ, আপোনাৰ ধনিয়াৰ পৰা আদি কৰি গৰম মছলাৰ পৰা, তাৰপিছত আৰু এটা মছলা এক্সট্ৰা ইউজ কৰিছোঁ, মিট মছলা। গোটেইখিনি মছলা, মই অকণ মছলা বেছি হ'লে ভাল পাওঁ মাংসটোত। এইটো আছিলে বিৰিয়ানী মছলা। আৰু মাংসটো ভালকৈ মেৰিনেট কৰি ল'বলৈ দৈ দি ল'লোঁ, আৰু দৈ দি মেৰিনেট কৰিলে কিবা এটা ভাল লাগে মাংসটো মোৰ। সেয়েহে দৈ দি ভালকৈ মেৰিনেট কৰি ল'লোঁ মাংসটো আৰু অলপ টাইম এনেকৈ থৈ দিলোঁ। মাংসটো থৈ আপোনাৰ আধা ঘণ্টামান এনেকৈ মেৰিনেট কৰি থৈ দিলোঁ। আৰু সেইটো থৈ দিয়াৰ লগতে মই বেলেগখিনি কাম কৰি লওঁ বুলি ল'লোঁ। পিঁয়াজ, আদা, নহৰু গোটেইখিনি ভালকৈ কাটি ল'লোঁ আৰু কেৰাহীটো গৰম কৰি পিঁয়াজখিনি লগত দিয়েই দিলোঁ। পিঁয়াজখিনি অলপ এনেকৈ ভাঙি দিছোঁ। ভাঙি দিলে কি হয়, দেখিও ভাল লাগে আৰু মই এনেকৈ ভাল পাওঁ, সেয়েহে এনেকৈ বনালোঁ। আৰু এনেকৈ হৈ যোৱাৰ পাছতে অলপমান পিঁয়াজ মই বাতি এটাত কাঢ়ি থৈ দিলোঁ আৰু ইয়াতে আপোনাৰ যোনখিনি মই থৈ দিছিলোঁ বিলাহী, আদা, নহৰু গোটেইখিনি দি পেলাই মাংসখিনি দি দিলোঁ। আন এটা কেৰাহীত আকৌ অকণমান ৰিফাইন দি ইয়াতে এইটো দেখিছেনে, এইটো মোটা ইলাচি সৰু ইলাচি দুইটা দি পেলাই তেজপাত দি এই চাউলটো ভালকৈ ভাজি ল'লোঁ। বাচমতি চাউল দিছিলোঁ বাৰু দেই। চাউলখিনি অলপ সময় ভাজি ল'লোঁ। অলপ সময় মানে মই 5 মিনিট মানে ল' ফ্লেমত ভাজিছোঁ চাগে। আৰু এই কুকাৰটোতে ঘিউ অলপ দি ল'লোঁ। ঘিউ দিলে মানে কি হয়, ইফালে সিফালে লাগি নধৰে। আৰু ইয়াতে চাউলখিনি দি লৈ ওপৰত বিৰিয়ানী মছলাটো দি দিলোঁ আৰু পানী ইয়াত জোখৰ পৰিমাণে দি আৰু ইয়াক এটা হুইচেল মাৰিবলৈ উঠাই দিলোঁ। এইফালে আকৌ লগত মাংসটো চাই আছোঁ, মাংসটো হ'বৰে হৈছে। ইয়াত ধনিয়া পাতখিনি দি দিলোঁ। এয়া দেখিছেনে, মোৰ একদম এইটো ৰেডি হৈ গ'ল। আৰু এতিয়া এটা পাত্ৰত মই প্ৰথমতে কাঢ়ি ল'লোঁ। কাঢ়ি লৈ পেলাই এনেকৈ ফাৰ্ষ্ট লেয়াৰটো কৰি ল'লোঁ। তাৰপিছত যে মাংস বনাইছিলোঁ, মাংসৰ গ্ৰেভিটো আনি পেলাই ইয়াত এটা লেয়াৰ আকৌ ৰাখি দিলোঁ। নেক্সট আকৌ এটা লেয়াৰ দিবলৈ হ'লে আকৌ পোলাওখিনি এটা লেয়াৰত দি ল'লোঁ। বাচমতি চাউলটো এটা লেয়াৰত দি ল'লোঁ। আকৌ এটা লেয়াৰত দি পেলাই অলপমান হেঁচি দিলোঁ, হেতাখনেদি ধুনীয়াকৈ মিলাই দিলোঁ। মিলাই দি কিনে আৰু অকণ আকৌ ওপৰত মাংসৰ লেগ পিচটো আৰু মাংসৰ যোনটো গ্ৰেভি আছিলে দি দিলোঁ। এই যে মই পিঁয়াজখিনি থৈ দিছিলোঁ, এইখিনিও এনেকৈ দি দিলোঁ। মোৰ একদম ৰেচিপিটো তৈয়াৰ হৈ গ'ল, যোনটো আছিলে চিকেন বিৰিয়ানী। এয়া দেখিছেনে কেনেকুৱা হৈছে, আপোনালোকে জনাব কিন্তু দেই, একদম নপাহৰিব। মোৰ কিন্তু বহুত বেছি ভাল লাগিছিলে, বহুত ধুনীয়া টেষ্ট আহিছিলে। আৰু আপোনালোকেও জনাব কেনেকুৱা হৈছিলে। তেজপাতকেইটাও দেখিবলৈ ভাল লাগিবৰ কাৰণে দি দিলোঁ ধুনীয়াকৈ। আৰু মোৰ একদম কমপ্লিট হৈ গ'ল আজিলৈ চিকেন বিৰিয়ানী। আপোনালোকে কিন্তু ক'বলৈ নাপাহৰিব দেই কেনেকুৱা হ'ল। এয়া দেখিছেনে ধুনীয়াকৈ মই বাঢ়ি ল'লোঁ নেমু, জলকীয়া আৰু চিকেন বিৰিয়ানী। ভিডিঅ'টো আপোনালোকে চাব। ধন্যবাদ, আজিলৈ আহিছোঁ।